এইজনী মহিলাগৰাকীক কোনে এতিয়া চিনি নাপায়? সকলো মানুহেই এইজনী মহিলাগৰাকীক এতিয়া চিনি পায়। কিয় এইজন মহিলাগৰাকী হঠাৎ কিয় এনেকুৱা ফেমাছ হৈ গ'ল আৰু কিয় ভিডিঅ' ভাইৰেল হৈ গ'ল? তো বন্ধু বান্ধৱীসকল, আমি আজি এই মহিলাগৰাকীৰ বিষয়ে আমি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে এতিয়ালৈকে মোৰ এই ডিজিটেল এডভাইচ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'ৰ তলত ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি দি আপোনালোকে মোৰ ডিজিটেল এডভাইচ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰত থকা বেল আইকনটো টিপি দিব। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে ইতিমধ্যে গম পাইছে যে যিজনী মহিলাগৰাকীৰ নাম হৈছে ৰাণু মণ্ডল। এই ৰাণু মণ্ডল নামৰ মহিলাগৰাকীয়ে কি কৰিছিল আপোনালোকে জানেনে? এই মহিলাগৰাকীয়ে বিভিন্ন প্লেটফৰ্মত গান গাইছিল, মিঠা সুৰেৰে গান গাইছিল, বহুতো প্লেটফৰ্মত গৈ পেলাই গান গাইছিল, ৰেলৱে ষ্টেচনত গান গাইছিল। আৰু সেইদিনা কি হ'ল, গান গাই থকা অৱস্থাত তেওঁ মিঠা সুৰেৰে যিবিলাক গান গাইছিল, এই গানবিলাক শুনিছিল বা এই গান গোৱা তেওঁৰ ভিডিঅ' ফুটেজটো এজন মানুহে প্ৰত্যক্ষ কৰিছিল, তেওঁক দেখা পাইছিল। এজন ল'ৰাই তেওঁক প্ৰত্যক্ষ কৰিছিল আৰু তেওঁৰ ভিডিঅ'বিলাক কি কৰিছিলে, তেওঁ যেতিয়া গান গাইছিলে, গানবিলাক এই ল'ৰাটোৰ বহুত ভাল লাগিছিল, গানটো তেওঁৰ পচন্দ হৈছিল। আৰু এই যেতিয়া ৰাণু মণ্ডল নামৰ মহিলাগৰাকীয়ে গান গাইছিল, তেতিয়া এই ল'ৰাটোৱে এই ভিডিঅ'বিলাক গান গাই থকা অৱস্থাত মহিলাগৰাকীক ভিডিঅ' কৰিছিল বা মহিলাগৰাকীৰ এটা ভিডিঅ' ফুটেজ লৈছিল। এই ভিডিঅ'টো লৈ পেলাই এই ল'ৰাজনৰ নাম আছিল অতীন্দ্ৰ চক্ৰৱৰ্তী। এই অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ ল'ৰাজনে এই ভিডিঅ'টো শ্বুট কৰিছিলে আৰু তাৰপিছত ফেচবুকত তেওঁৰ নিজৰ ফেচবুক একাউণ্টত ভিডিঅ'টো আপলোড কৰিছিলে। ফেচবুক একাউণ্টত আপলোড কৰাৰ লগে লগেই ভিডিঅ'টো কিছুমান ভিউজ আহিছিলে আৰু কিছুমান লাইক, কমেণ্ট, শ্বেয়াৰ এনেকুৱা হৈছিলে, কিন্তু বহুত কম হৈছিলে। সেইকাৰণে এই ল'ৰাজনে কি কৰিছিলে, এটা ফেচবুক পেজত এই ভিডিঅ'টো আপলোড কৰিছিলে। এই ভিডিঅ'টো ফেচবুক পেজত আপলোড কৰি দিয়াৰ লগে লগেই ভিডিঅ'টো ভাইৰেল হৈ গৈছিল। আৰু ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগেই এটা ৰাতিতেই এই ৰাণু মণ্ডল নামৰ এই মহিলাগৰাকীৰ ফেমাছ হৈ গৈছিল। আৰু এই ৰাণু মণ্ডল নামৰ বিকাৰীৰ পৰা এজন বলিউডৰ তাৰকালৈ ৰূপান্তৰিত হৈছিলে। বলিউডৰ ষ্টাৰসকলে তেওঁ গানটো শুনি পেলাই তেওঁক লৈ গৈছিলে আৰু এতিয়া তেওঁ বলিউডৰ ষ্টাৰসকলৰ লগত গান গোৱাৰ সুযোগ পাইছে। তো বন্ধুসকল, আমি এইটো ভিডিঅ'ৰ জৰিয়তে এইটোও ক'ব বিচাৰিছোঁ যে কোনো ব্যক্তিক কেতিয়াও অৱহেলা কৰিব নালাগে, কোনো ব্যক্তিক কেতিয়াও ঘৃণা কৰিব নালাগে। কোন ব্যক্তি কেতিয়া কোন কামত জড়িত হ'ব বা কোন ব্যক্তি কোনটো কামৰ পৰা কোনটো কামলৈ ভগৱানে ঠেলি দিব পাৰে। তো বন্ধু বান্ধৱীসকল, আমি আশা কৰোঁ আপোনালোকে যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব। যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।